আকাশ ট্ৰেভেলিং টাইমলৈ স্বাগতম জনালোঁ। আজি ঠিক ৰাতিপুৱা 6:30 মান বজাতে ঘৰৰ কাষতে এটা অগ্নিকাণ্ডৰ সৃষ্টি হ'ল। অগ্নিকাণ্ডটো আচলতে সৰু জাবৰৰ দম এটাত জ্বলাই দিছিলে কোনোবাই অজানিতে। এই জাবৰৰ দমটো জ্বলাই দিয়াৰ পিছতেই জাবৰৰ দমৰ পৰা বাঁহ গছলৈ জুইটো বিয়পি গ'ল। তো বিয়পি গৈ পেলাই বৃহৎ এটা জুই কাণ্ড হৈ গৈছে। আচলতে এতিয়া মই যোনটো ভিডিঅ' শ্বুট কৰিছোঁ, এই ভিডিঅ' শ্বুটটোত ইমান জুই দেখিছে, ইমান ইয়াতকৈ বহুত অধিক সংখ্যক জুই আছিলে, কিন্তু ফায়াৰ ব্ৰিগেডে আহি পেলাই জুই সংখ্যাখিনি নিয়ন্ত্ৰণ কৰিছে। ৰাতিপুৱা মৰ্ণিং ৱাক কৰা মানুহ আহি পেলাইও বহুত মানুহ ভৰপূৰ হৈ গ'লহি। মানুহে দেখি পেলাই পৰিস্থিতিখিনি দেখি পেলাই মানে ভয়তে কাষ চাপিব পৰা নাই। ৰাইজ এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া বতাহৰ দিন আহিছে, গতিকে ক'ৰবাত যাতে জুই লগাওঁতে অকণমান সাৱধান হৈ পেলাই জ্বলায়, কিয়নো সৰু এটা মেচৰ কাঠিৰে গৈ পেলাই লৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হ'ব পাৰে। ধন্যবাদ।